এতিয়া আমি মানে অৰুণাচলত আছোঁ এতিয়া বৰ্তমান অৰুণাচলত সোমাই আছোঁ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল ফাৰ্ষ্ট অফ অল নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনালোঁ মোৰ ভিডিঅ' দিয়া বহুত দিন লেট হ'ল মই গম পাইছোঁ বাৰু কিন্তু তথাপিতো মই আগতে যেনেকৈ কৈছিলোঁ যে মোৰ ভিডিঅ'ত আপোনালোকে ভাল কিবা এটা বস্তু চাবলৈ পাব ভ্লগ ভালেই পাব তো আজি আপোনালোকৰ মাজলৈ এটা নতুনকৈ ভ্লগ লৈ আহিছোঁ থাম্বনেইলখন দেখি গম পাইছে চাগে ভ্লগটো ক'ত কিহৰ আমি টিপিত পিকনিক খাব গৈছিলোঁ অৰুণাচল প্ৰদেশত থকা টিপি তো সেই টিপি যাওঁতে ভ্লগ বনাইছিলোঁ সেই ভ্লগটোকে আপোনালোকে চাওক আৰু বেছি কথা নাপাতোঁ ভ্লগটো চাই থাকক লাষ্টত কথা পাতিম আমি এতিয়া ৰাতিপুৱা 5টা বাজিলে আমি চব চাৰিআলিত ৰেডি গোটেইগাল এতিয়া দুটা আহিবলৈ বাকী আছে সেই দুটা আহিলে আমি যাম গাড়ীও আমাৰ ৰেডি আছে ইন'ভা এখন আৰু এখন কি আছিলে এইখন গাড়ী কি আছিলে নিয়ছ এখন দুইখন গাড়ী ৰেডি তাত যোৱাহে কথা আৰু গাড়ী দুখন মানুহ 14টা এতিয়া আমি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ অৰুণাচল প্ৰদেশৰ টিপি পিকনিক স্পটলৈ আমাৰ গোলাঘাটৰ পৰা 210 কিলোমিটাৰমান হয় গতিকে আমি ৰাতিপুৱা 5টামান বজাত যাত্ৰা আৰম্ভ কৰি দিলোঁ আহি আমি হালদিবাৰী বুঢ়ীমা মন্দিৰ পালোঁহি বুঢ়ীমা মন্দিৰত ৰৈছোঁ ইয়াত অলপ সেৱা চেৱা কৰোঁ আৰু কিবা এটা আগবঢ়াওঁ ইয়াত মন্দিৰত দুকন্দা মন পাই গ'লোঁ পাপু সত্য এইটো পইচা হিচাপ মাৰি আছো যে দুইটাই অভিজিত বাকীবোৰ হালদিবাৰী বুঢ়ীমা মন্দিৰত সেৱা কৰি আমি আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰিলোঁ আহি আমি জখলাবন্ধা পালোঁহি জখলাবন্ধা চাহ খাবলৈ ৰৈছোঁ চাহ খাওঁ এতিয়া ইয়াত আমাৰ বাৰ্ডি গোটেই গাঁৱত গৈ আছে সেই হ'বা চাহটো খাই লওঁ এয়া ৰাতিপুৱা 7টামান বাজিছে আৰু আমি চাহ খাই ল'লোঁ কিছুমানে পুৰি খালে চাহ খালোঁ চাহ মিঠাই খাই ল'লোঁ গোটেইখিনিয়ে এতিয়া যাম ডাইৰেক্ট এতিয়া আৰু নৰওঁ চাগে ডাইৰেক্ট পিকনিক স্পটতহে ৰ'মগৈ আৰু তো ভিডিঅ'টো চাই থাকক ভালকৈ বালিপাৰাত ৰৈছোঁ বালিপাৰাত আমি মানে মটন লৈ গৈছোঁতো তো বনাবলৈ লং ইলাচি পেকেট লাগিব লং ইলাচি পেকেট ল'বলৈ ইয়াত দোকানত সোমাইছোঁ দোকানত লং ইলাচি পেকেট লৈ লওঁ বালিপাৰা পালোঁহি লং ইলাচি পেকেট ল'লোঁ লৈ এতিয়া যাওঁ আৰু গাড়ীলৈ যাওঁ গাড়ীত উঠি যাওঁ আৰু আমাৰ লগৰ এটাই মানে মাংস নাখায় তাৰ কাৰণে মাছো লৈ ল'লোঁ এতিয়া আমি আছোঁ ভালুকপুঙত ৰৈছোঁ ইয়াত মানে পাছ বনাব লাগে পাছ বনাবৰ কাৰণে ৰখি আছোঁ পাৰ পাৰ্চন 100কৈ লাগে আমি 13টা আহিছোঁ 1300 টকা দিব লাগিব এতিয়া দি পেলাই যাম আৰু পিকনিক স্পট পাবলৈ আৰু কিমান 7 কিলোমিটাৰমান বাকী আছে তো ভিডিঅ'টো চাই থাকক পাছ বনাই আমি এয়া ভালুকপুং পিকনিক স্পট পালোঁ কিন্তু আমি ইয়াত নাখাওঁ ইয়াৰ পৰা অলপ আগলৈ যাওঁ পালোহি টিপি পিকনিক স্পট জাষ্ট গাড়ীৰ পৰা নামিছোঁ গাড়ীৰ পৰা নামিয়ে মই আপোনালোকক এয়া ভিউটো দেখাই দিছোঁ চব কুঁৱলী পৰি আছে সেইকাৰণে ক্লিয়াৰ নাহিব পাৰে কিন্তু ভিউটো বহুত ধুনীয়া ভিউটো মজা এয়া নদী আছে এখন কামেং ৰিভাৰ হয় ইয়াতে আমি অলপ ভালকৈ জেগাটো চাই লওঁ ক'ত মানে খানা পিনা বনাব পাৰিম ক'ত খাব পাৰিম ভালকৈ বনাই মানে চাই লওঁ জেগাটো বাকীখিনি আগত গৈ আছে এয়া চবেই গাড়ীৰ পৰা এটা এটাকৈ বস্তু উলিয়াই লৈ গৈ আছোঁ আমি ইপাৰে খাম ৰিভাৰ ক্ৰছ কৰি যাওঁ পানী বেছি নাই আঁঠুমানলৈকে পানী আছে তো সেয়া জোতা চেণ্ডেল খুলি চবেই তালৈ লৈ যাম আৰু তাতে বনাই মেলি খাম দোকানদা সুভাষ দা নিবা নন্দী মন পাপু দা প্ৰান্তিক দা অৰুণ সেইটো সত্য এই ফোন চোন কৰি আছে কাইলৈ ফোন কৰিছে নাজানো বাৰু নিবা অভিজিত গুটু দা টিচাৰ মানুহ এইটো ধন্তি
দাদা অংকুৰ অংকুৰ চা যা পাইছ নাই পালে ওলাই আছ এতিয়া মই জোতা খোলোঁ জোতা খুলি ময়ো যাওঁ কিবা এটা লৈ পেলাই মোক নপৰিলেই হয় আৰু দেই মাজে মাজে যাম নপৰিলেই হয় আৰু নদী ইপাৰ নহ'লেও আমি একেবাৰে মাজত আছোঁ আৰু আমাৰ চাৰিওফালে পানী আৰু পাহাৰ ইয়াৰ মাজত পিকনিক খোৱাৰ মজাই বেলেগ ভিউটো কেনেকুৱা পালে কওক কমেণ্ট বক্সত জনাব ভিউটো কেনেকুৱা পালে ধুনীয়া জেগা পিকনিক খাবলৈ মানুহ আহে আমিও এবাৰ আহিছোঁ মই প্ৰথম আহিছোঁ বাৰু আপোনালোকো যদি কোনোবা আহিছে ইয়াৰ এক্সপিৰিয়েঞ্চ আপোনালোকে মোৰ লগত কমেণ্ট বক্সত শ্বেয়াৰ কৰিব পাৰে বহুত ধুনীয়া জেগা এই গ্ৰীনেৰী প্লেচ মানে এইটো নৰ্থ ইষ্টৰ এইটোৱে বিউটি 11টা বাজিলে এতিয়া মই ব্ৰেকফাষ্টটো ৰেডি কৰোঁ চ' ব্ৰেকফাষ্টটো খাই লওঁ ব্ৰেকফাষ্টটো খোৱাৰ পিছত লাঞ্চত যাম এতিয়া মই একদম পানীৰ মাজত আছোঁ মানে মোৰ চাৰিওফালে পানী আছে এইফালেও পানী এয়াও পানী চাৰিওফালে পানী আৰু সেই তাত সেয়া আমাৰ পাৰ্টি পিকনিক খাই আছে মই মাজত বহি পেলাই অকণমান ভিউটো লৈ আছোঁ আমোদ লৈছোঁ ভিউ পানীৰ শব্দ পূৰা কলকল হৈ আছে শুনিছে চাগে তো অলপ উপভোগ কৰোঁ আৰু 2টামান বজাত আমাৰ খানা পূৰা ৰেডি হৈ গৈছিল এয়া আমি চবে একেলগে ভাত খালোঁ তাত মানে সমান জেগা নায়েই গোটেইখনতে শিল আছে তো আমাৰ ঘৰৰ পৰা যিখন পাল লৈ গৈছিলোঁ সেই পালখনকে পাৰি তাতে বহি ভাত খালোঁ আমাৰ পিকনিকৰ অন্ত পৰিছে খালোঁ খাই বৈ একদম বাচন বৰ্তন ধুই চব বস্তু পাতি সামৰি আমি এতিয়া এইপাৰ হ'লোঁ ইয়াৰ পৰা এতিয়া এইপাৰ পৰা আমি মানে যামগৈ গৈ মানে ভালুকপুঙত ৰ'ম চাগে তো ৰ'লে মই দেখাম বাৰু যিমান পাৰোঁ চেষ্টা কৰিম এতিয়া লাষ্ট ফটোশ্বুট চলি আছে আৰু এওঁলোকক মই কৰিলোঁ বাৰু ফটো ইনষ্টাগ্ৰামত দেখিবলৈ পাই যাব চাহ অকণমান খাই লওঁ গাড়ী ৰখালোঁ তেজপুৰত চাহ অকণ খাই লওঁ হোটেলত তেজপুৰত চাহ খাই আহি আমি আকৌ বোকাখাটত ৰ'লোঁ আহি এতিয়া আমি বোকাখাট পালোঁ বোকাখাটত মানে পেৰা ল'বলৈ ৰৈছোঁ পেৰা ল'ম এতিয়া পেৰা আৰু বেলেগ কিবা কিবি মিঠাই চিঠাই ল'ম আৰু মিঠাই লৈ আমি ক'তো নোৰোৱাকৈ চিধা ঘৰ আহিলোঁ ইমানে আছিল ভিডিঅ'টো সেইদিনা ৰাতি 10টামান বাজিলে ঘৰ পোৱালে তো ব্লগটো শেষ কৰিব নহ'লে আপোনালোকে ইমান লাষ্টলৈকে ব্লগটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিবলৈ নাপাহৰিব ধন্যবাদ